নমস্কাৰ মুক্তকণ্ঠ 24x7 আছামলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। নাজিৰাৰ বান পৰিস্থিতিৰ পৰ্যবেক্ষণ বিধায়ক দেৱব্ৰত শইকীয়াৰ সাহায্য প্ৰদানৰ আহ্বান। নাজিৰা সমষ্টিৰ অন্তৰ্গত বিভিন্ন অঞ্চলত দিখৰ প্ৰলয়ংকাৰী বানপানীৰ কিছু উপশম ঘটিছে যদিও বহু পৰিয়াল এতিয়াও নিজ বাসগৃহত প্ৰৱেশ কৰিব পৰা নাই। আজি স্থানীয় বিধায়ক তথা বিৰোধী দলৰ নেতা দেৱব্ৰত শইকীয়াই বিহুবৰ ৰমণী ৰাজভেটা আদি পঞ্চায়তৰ বানপীড়িতসকলৰ সমস্যাৰ বুজ লয় আৰু সহযোগিতাৰ আশ্বাস দিয়ে। কেন্দুকৰী উচ্চ মাধ্যমিক বিদ্যালয়ৰ আশ্ৰয় শিবিৰত থকা 9টা পৰিয়ালে মাত্ৰ পানী আৰু বিস্কুট পোৱা ঘটনাত আশ্চৰ্য প্ৰকাশ কৰি বিধায়কে তৎকালে মহকুমা প্ৰশাসনক যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনায়। নাজিৰাৰ পৰা ৰূপম শইকীয়াৰ প্ৰতিবেদন, মুক্তকণ্ঠ 24x7 অসম। আমাৰ নাগালেণ্ডত যেতিয়া বৰষুণ হয় তেতিয়া দিখৌ নৈ পানী উফন্দি উঠে আৰু এতিয়া এইকেইদিন পাহাৰত বৰষুণ হৈ থকাৰ ফলত আমাৰ নাজিৰা মহকুমাৰ নাজিৰা সমষ্টিত বিহুবৰ পঞ্চায়ত, ৰমণী পঞ্চায়ত, শিমলুগুৰি পঞ্চায়ত, ৰজাভাটা পঞ্চায়ত, শিমলুগুৰি আৰু নাজিৰা নগৰত যথেষ্ট পানী দিখৌৰ বাঢ়নী পানীয়ে ৰাইজক ক্ষতি কৰিছে। কঠীয়া তাৰপিছত বাম খেতি এই গোটেইখিনি নষ্ট হৈছে। মই আজি প্ৰথমেই আমাৰ বিহুবৰ পঞ্চায়তলৈ গৈছিলোঁ। যোৱাকালি তাত এজন নাথ উপাধিৰ ল'ৰাজনে পানীত পৰি মৃত্যু হ'ল। তেওঁৰ পৰিয়ালক সাক্ষাৎ কৰিলোঁ। তাৰপিছত আমাৰ আজি প্ৰশাসনে সেই অঞ্চলত কিছু চাউল আৰু দাইলৰ ব্যৱস্থা কৰিছে। মই খবৰ ল'লোঁ গোটেইখিনি অঞ্চলত। এই অঞ্চলতো এতিয়া যোৱাকালি অলপ খোৱাপানী পাইছিলে, আজিও খোৱাপানীৰ অভাৱ হ'ব, পানীবিলাক ওলাই যোৱা নাই। সেই গতিকে প্ৰশাসনৰ লগত যোগাযোগ কৰিছোঁ, তেওঁলোকক কেনেকৈ খোৱাপানী দিব পাৰি আৰু অন্যান্য সাহায্য দিব পাৰি। আৰু আমাৰ ৰমণীআলিত যিটো কালভাৰ্ট, মানে তাতে বহুত অঞ্চলত দেখা গৈছে মেইন ৰাস্তাৰ কালভাৰ্টবিলাক ব্লক হৈ গৈছিল। এতিয়া আজি ৰাতিপুৱা গৈ তাৰে মই নিজে প্ৰত্যক্ষ কৰি এটা ক্ৰাছাৰৰ ওচৰত কালভাৰ্টটো বন্ধ হৈ গ'ল, ক্ৰাছাৰৰ শিলগুটি পৰি গ'ল। সেইখিনি মুকলি কৰি দিয়াৰ পিছত মাজগাঁও আৰু অন্যান্য অঞ্চলত কিছু পানী ওলাই যাবলৈ সুবিধা এটা হ'ব। তো এইখিনি তদাৰক কৰি এতিয়া মই আৰু অন্যান্য পঞ্চায়তত অলপ ক্ষয়ক্ষতিৰ বুজ ল'ম। আৰু ৰাতিপুৱা আমাৰ চক্ৰ বিষয়াৰ লগত কথা পাতিছোঁ, মহকুমাধিপতিকো কৈছোঁ যে যিবিলাক আমাৰ যোৱাবাৰৰ ৰাইজে মোক অভিযোগ কৰিছে, যোৱাবাৰো এনেকুৱা যেতিয়া বানপানী এটা হৈছিলে তেতিয়া তেওঁলোকৰ যিবিলাক বাৰীৰ শাক পাচলি ক্ষতি হৈছিল বা অন্যান্য ক্ষতি হৈছিল তাৰ ক্ষতিপূৰণ নাপালে। তো এইবাৰ যাতে তেনেকুৱা নহয় তাৰ বাবে কি ব্যৱস্থা ল'ব লাগে মহকুমাধিপতিক মই গোটেইখিনি চোৱাৰ পিছত মই জনাম। আৰু আশা কৰোঁ কোনো আৰু অন্য হানি বিঘিনি নহওক। আৰু নতুনকৈ যদি আৰু পানী হয় তেতিয়াহ'লে আকৌ মানুহখিনি পুনৰ ঘৰৰ পৰা ওলাই যাব লাগিব। এতিয়া তেওঁলোকৰ ঘৰত পানী পলস সোমোৱাৰ পিছত কমেও এসপ্তাহ লাগিব তেওঁলোকক এই পানী মানে ঘৰ চাফা কৰি ভিতৰত সোমাবলৈ। 2-4টা কেম্পত আছে। যোৱাকালি আমাৰ ফালৰ পৰাও কিছু খাদ্য সামগ্ৰী দিয়া হৈছিল, আজিও 2-এটা অঞ্চলত দিয়া হ'ব। আৰু প্ৰশাসনেও যাতে আৰু অধিক তৎপৰভাৱে কৰে, প্ৰশাসনক নিৰ্দেশ দিছোঁ।